হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। যা বেয়া হৈছে সকলোৱে ভাল হওক। আজি আমি আহিছিলোঁ ফাইনেলি গৰু নিবলৈ। আহক, গৰু কিমান দূৰত আছে পথাৰত, মানে এতিয়া দূৰত আছে। এতিয়া আহোঁতে ওচৰৰে হ'লহি। আধাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আহক। এই তহঁতৰ গৰু হয় নহয় আকৌ? এই হয়, যায় নহয়, উঠাই লৈ যাম বাৰু। কিন্তু এইটো মোৰ গাত দুখ নাই। উঠাই লৈ যাম। গান এটা গা আকৌ। চ' গাইছ, এতিয়া এইকণতে গান এটা গাব, শুনি লওক। কিন্তু বহুত দূৰে আকৌ ন? কুকুৰ দৌৰে বাৰু, তই হেৰি কৰোঁ বাৰু। গান নাজানে নে কি তই? তই জুবিনৰ লগৰ নাছিলি জানো আগতে? ছেকেণ্ড জুবিন এটা আছে, ছেকেণ্ড কি বুলি কৈছো? পিন্ধি থাকে সেইটো টুপি। অঁ, টুপিটো তই ল'লি? নাই লোৱা নাই। ব'লক ফাইনেলি গৰু ওচৰলৈ গৈ লওঁ। চাই থাকক আমাৰ ভিডিঅ'। চোৱাইছে চাওক, আমি এতিয়া গৰু ওচৰ পাই আহি আছোঁ। ইয়াৰ আগত গৰু আছে। মই আগৰ পৰা এনেকৈ সৰুতে এনেকৈ আগৰ সৰুতে কেনেকৈ খেলিছিলে চাওঁ। অঁ, পৰিলিহে দেখোন। অঁ, এতিয়া ডাঙৰত কেনেকৈ খেল? ডাঙৰ হৈ কেনেকৈ খেল? আগত গৰু চাৰি পৰি মেলি দুখ পালে। এই সৰুতেহে দুখ পাইছিলে। অঁ, এতিয়া কেনেকৈ খেল? দেখুৱা আকৌ। অঁ, এতিয়া মজা হয়। মই কেনেকৈ খেলোঁ চাওঁ নি? ঘূৰি গৈছে। অঁ, ঘূৰিবই চব বস্তু। মই কেনেকৈ খেলোঁ দেখুৱা আকৌ মোক। চাই থাকক মই কেনেকৈ। এয়া ফাইনেলি স্পৰ্ট ডেট চফা গিয়া চফা। এয়া ই সৰুতে খেলে এনেকৈ। সৰুতে খেলিছিলোঁ তেনেকৈ দুখ পালোঁ। সৰুতে খেলা, আজিও দুখ পালোঁ। সৰুতে খেলিব নাপায় আৰু। এতিয়া চাওক ডাঙৰ হৈ কেনেকৈ খেলোঁ। এতিয়া ডাঙৰতে কেনেকৈ খেলোঁ চাই থাকক দেই। এইডোখৰ এই নৰা চৰা আছে, চকুৱে তকুৱে সোমাব বেলেগত। এইডোখৰ না এই আমাৰ তাত 2 টকাতে পায় চকু। চাই থাকক এতিয়া ডাঙৰ হৈ আমি কেনেকৈ খেলোঁ। সাঁতুৰিবলৈ শিকি আছোঁ। ফাইনেলি পানী নাইকিয়া জেগাত আমাৰ গৰু এজনী দেখুৱাই দে আকৌ। এইজনী এই তহঁতকো নহয় নেকি? এই যায় নহয়, লৈ যাম উঠাই। গাখীৰ খীৰাব পাৰিম বৈ। গাখীৰ খীৰাব পাৰিম। ইয়াতে খাই লওঁ নেকি গাখীৰ অকণ? এই ফোনটো পেলাই দিলি যে ক'তে? সেই গৰুজনী খেদি আনো। চব আছে চাওঁ, ইয়াক গৰু খেদিব লগা আছোঁ। অঁ, হয় নি? নহয় মানে তোৰ উঠাইছোঁ আকৌ ভিডিঅ'ত। তই ভিডিঅ'ত উঠিব পাৰ। গৰুকেইটা খেদি দে ভালকৈ। কুকুৰৰ পোৱালি সেইপিনে গ'লগৈ কুকুৰৰ পোৱালিকেইটা। তোক কৈছোঁ মই। অঁ, কিমান গৰু আছিলে, কিন্তু এসোপা আমাৰ নহয় আকৌ, নাভাবিব আমাৰ বুলি, লোকৰ গৰু। চব আমাৰ বুলি নাভাবিব। যদি এইখিনি লৈ যাবলৈ হয়, ঘৰতে আমাক পিটিবগৈ। আমাৰ বিশেষকৈ এইজনী, সেই পোৱালিটো, সেইজনী। সেই আগত যে এটা মাথাউৰি দেখি আছে, মাথাউৰিটো পাৰ হৈ আমাৰ ঘৰ। কিন্তু গৰু আহে বহুত দূৰলৈকে। ভাল লাগিছে বে। কি কৰিছ তই? চাওঁ আকৌ ওচৰলৈ গৈ ল'ব দে। কামবিলাক কেনেকুৱা। ব'লক এতিয়া আমি গৰু চৰু খেদি ব'ল, হ'ব এতিয়া গৰু খেদ আকৌ। নাযায়, মই কৰিম কি? গৰুজনী খেদিলেও নাযায়। এই ঘাঁহ খোৱাত লাগিছে গৰুজনী। নিদিয়ে, তই চুইছা আকৌ, পেংলা কোনে? ঐ পুৰা চুই আছো একদম। এতিয়া এই 4 হাতৰ লাগিলে মই ভৰিয়ে ভৰিটো ৰাং খুৱাই দিছে। গোটেইখিনি খেদি আন দেই। চ' গাইছ, আপোনালোকে ভাবিছে চাগে ইমান সোপা গৰু কেনেকৈ আহিছে? 2টা নে 3টাহে আছিলে আমাৰ। কাৰণ আমাৰ গৰুকেইটাৰ লগত এইকেইটা গৰু ফ্ৰী আহিছে, আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰ। আকৌ একেলগতে থাকে, এতিয়া খেদি নানিলে কথাটো বেয়া হ'ব যে লৈ আহিছোঁ আৰু। সিহঁতক খোৱাটো বেছি আছে।
এই তই সেইটা লোৱা দেই এই তই কি কৰিছ অঁ চাওক ইমান অকণমানি পোৱালিটা গৰু খেদিলোঁ পিঠিত উঠি দে অঁ ব'লক এই গৰু থাকি আহিছে যা এজনী লোকৰ গৰু হ'লেও লৈ যাব লাগিব নহয় চ' গাইজ ফাইনেলি এতিয়া গৰু আমি খেদি পেলানি সেয়া নদী চদী পাৰ কৰা লৈ যাম আৰু ধুনীয়াকৈ বান্ধিমগৈ এতিয়া ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কিবা এটা কৈ দে লাষ্টত কমেণ্ট এটা কৰিব চ' গাইজ এপাক ঘূৰাই দিছোঁ ক'ত আছোঁ চাই লওক আৰু আমাৰ বান্দক চাই লওক নিউ